নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই যাম মৰাণ আৰু মই মৰাণত গৈ কি কৰিম তাকে আপোনালোকক দেখাম। তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া খটখটি পালোহি আৰু মই গাড়ীতে বহি আছোঁ। দাদা দোকানলৈ গৈছে বস্তু আনিবলৈ কিবা কিবি। থুট মাস্ক কেনেকৈ পিন্ধে চাওক। মৰাণ পালোহি। ইনভাৰ্টাৰ এটা নিম বুলিয়ে আজি মৰাণলৈ অহা হ'ল। কাৰেণ্টটো যিমানে অহা যোৱা কৰি থাকে বৰ দিগদাৰ হয় কেতিয়াবা। ক'ত যাবি এতিয়া? আছাম ইলেক্ট্ৰনিক্স নেকি? দোকান পালোহি আৰু ইনভাৰ্টাৰটো এতিয়া চাবলৈ গৈ আছোঁ আমি। বেটেৰীটো বহুত গধুৰ আৰু সেইটোকে লোড কৰিবলৈ ষ্ট'ৰ ৰুমলৈ আকৌ গাড়ীখন আনিছে। ইনভাৰ্টাৰটো লৈ হ'ল আৰু এতিয়া বৌয়ে দুটামান বস্তু আনিবলৈ দিছিলে, এম্ব্ৰইডাৰী বস্তু, সেইকেইটা লৈ লওঁ। পেট্ৰল এটা দিবচোন, পেট্ৰল। আৰু এটা চেলেক্স দিব, চেলেক্স এটা কেনেকৈ ল'বি চেলেক্স? 10 months দৰমহা সোমাইছে। গাৰ্বেজ বেগ লাগে ডাঙৰটো। ডাঙৰ গাৰ্বেজ যি বজাৰ কৰিবলৈ আছিলে মৰাণত সেইকেইটা বজাৰ কৰি হ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ। মৰাণৰ পৰা আহি পাইছিলোহিহে, ঘৰ নেপালোহিয়ে, একদম ঘৰ ওচৰ পাইছোঁ। তেতিয়া ফোন কৰিছে যে মই পাৰ্চেল এটা দিছিলোঁ অৰ্ডাৰ, সেইটো মানে পাইছেহি বোলে, ইয়ালৈ আহিব লাগিব আকৌ পাৰ্চেলটো নিবলৈ। অকণমান আগত ফোন কৰা হ'লে মই লৈ যাব পাৰোঁ নহয়। কি যে ৰৈ থাকোঁ আৰু এতিয়া সেই মানুহজন নহালৈকে। ভালকৈ কথা ক'ব নাজানো, সেইকাৰণে মানে ভ্লগ বনাম বুলি ভবা নাছিলোঁ কেতিয়াও। কিন্তু লগৰ কেইজনমানে আৰু মানে ঘৰৰ কিছুমান মানুহে কয় যে ভ্লগো বনাব পৰা নহয় বুলি, সেইকাৰণে বনাই চাইছোঁ, পাৰোঁ নে নোৱাৰোঁ, চেষ্টা কৰিছোঁ। আপোনালোকে ক'বচোন কমেণ্টত পাৰিছোঁ নে নাই পৰা। কভাৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ আৰু কেইবাটাও প্ৰিপেৰেশ্যন কৰি থৈছিলোঁ, কিন্তু মোৰ কেমেৰাটোৰ বেটেৰী চাৰ্জাৰডাল বেয়া হৈ থাকিলে, সেইকাৰণে এইকেইদিন বনাব পৰা নাই। এতিয়াই বনাই নল'লেতো পিছত কলেজলৈ যাবগৈ লগা হয়, সেইকাৰণে দিগদাৰ হয় অলপ। এতিয়াই বনাবলৈ চেষ্টা কৰিম। কেমেৰাৰ বেটেৰীটোৰ চাৰ্জাৰডাল অৰ্ডাৰ দি দিব লাগিব সোনকালে। পাৰ্চেল অনাজন আহিছে। হয় পাৰ্চেলটো ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ।
সন্ধিয়া 8টা বজাত স্থলী ডেকাসকলৰ আমাৰ গাঁৱৰ এই বেল্টডালকে আনিবলৈ গৈছিলোঁ, কিন্তু মায়ে মৰাৰ আগত মই মাৰি চাওঁ কেনেকুৱা লাগে। যিহেতু মই বহুত বেছি পেটুৱা হৈ গৈছোঁ আৰু কিজানি এডাল মাৰিলে পেটটো কমেই, চামচোন দুদিনমান মাৰি। ইনভাৰ্টাৰৰ লগত বস্তুবিলাক কানেকশ্যন দি থকা হৈছে। এতিয়া দাদাই এইবিলাক কাম কৰি আছে আৰু মই যোগালী যিহেতু হৈছোঁ, যি অকণ সময় পাইছোঁ তাতে ভিডিঅ' কৰি থৈ দিছোঁ আপোনালোকক দেখাম বুলি। ওলাইছে নাই পাবহি পাইছেহি হৈ যাব আৰু অকণমান টানি দিবলৈ পাৰিবি, অলপ টানি দিবলৈ পাৰিবি। মই তাক দাঙি ল'ব লাগে, সেইকাৰণে সি এতিয়া কান্দি আছে। মই এতিয়া নলওঁ দেই, পিছত লওঁ ৰ'বা। আৰু মোৰ এটা লেতেৰা হৈছে। গৌৰ অহা নাই নহয়, তই চাওঁটো এই ৱাইৰডাল নিগনিয়ে কুটি চেচ কৰি দিলে, এতিয়া কি হ'ব? আমাৰ কাম কৰি শেষ হোৱাই নাই, কিন্তু ৰাতিয়ে হৈ গ'ল। কমে ক'লে ডাঙৰটোৱে এখন ঠেলাব আঙুলি চা আকৌ আঙুলি দেখ মেলি দিব। ইনভাৰ্টাৰ কানেকশ্যন দি হৈ গ'ল আৰু এতিয়া মই ৰুমটোৰ অলপমান চফা চিকুণ কৰিম, কাৰণ এইটো জাবৰা টাইপ হৈ গৈছিলে। ওপৰৰ চিলিংখন খুলিব লগা হৈছিলে আৰু চিলিংখন খোলোতে গোটেই ধূলি পৰিলে ইয়াত তলত। সেইবোৰ মুচিব পাৰোঁ, নুমুচিব পাৰোঁ। আজি এইটো চব আম খাই ক'ত পেলালে। আপোনালোকে ৰখক, মই ৰুমটো ঠিক কৰি থৈ আহিছোঁ। গা ধুই আহিলোঁ আৰু এতিয়া বাজিছে 9টা। এতিয়া মই যাম ভাত খাবলৈ আৰু ভাত খাই আহি বেহাৰবাৰী চাম। বেহাৰবাৰী চোৱাৰ পিছত মই নিদ্ৰা দেৱী কোলাত শুই যাম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে খতম, টাটা, বাই বাই আজিৰ কাৰণে।